এভৰিৱান নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত দেখিছে না 9 বজাতে ভাত খাই মেলি আজৰি হ'লোঁ। ধুনীয়াকৈ ভাত সাঁজ খাই ল'লোঁ, কাৰণ আজি আলহী আছিল। আলহী যাব বুলি খৰধৰকৈ ভাত শাককেইটা বনালোঁ ভিডিঅ' দিবলৈ। সেইটো কাৰণে আজি সময়ে পোৱা নাই, না ৰিলচ দিছোঁ, না ভিডিঅ' দিছোঁ, না ফটো এটা দিবলৈ সময় পাইছোঁ। একেবাৰে সময় পোৱা নাই। ভাতকেইটা খাই লৈয়ে ওলালোঁ। ইয়াত দেখিছেনে CLFৰ মিটিঙলৈ যাবলৈ। আজি CLFৰ মিটিং আছে, লগতে পলিথিন এটাত নিজৰ কাপোৰ এযোৰ লৈ থৈছোঁ চিলাই কৰিবলৈ। আকৌ ফুৰিবলৈ যাম নহয় ক'ৰবাত, সেইটো কাৰণে কাপোৰযোৰ চিলাবলৈ দি থৈ আহিম আহোঁতে। তাৰপিছতে দেখিছেনে এইফালে বনাই আছোঁ, আনফালে আকৌ সিহঁতক খাবলৈ দি আছিলোঁ। আগৰ মুহূৰ্ত মানে খৰধৰকৈ আকৌ বেটিও যাবলৈ ওলাইছে ৰুমলৈ। সেইটো কাৰণে ইহঁতিও যাবগৈ সোনকালে। সিহঁত দুনিশা থাকিলে ন, ইমানকৈ কিমান থাকিব আৰু। এয়া দেখিছে বেটি গুচি গ'ল, তাই আকৌ ভাত নাখাওঁ বুলি ক'লে। এইফালে আলহীও যাবলৈ ওলাইছে, আলহীও যাবলৈ ওলালে। দেখিছে নন্দাজনী আছিলেহি, সিহঁতক বাই বাই দিলোঁ, সিহঁতি গুচি গ'ল। তাৰপিছতে মই খাই ল'লোঁ ভাত, তাৰপিছতে ওলালোঁ CLFৰ মিটিঙলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই, নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম।